পুনৰবাৰ স্বাগতম জনাইছো আৰু আমাৰ ঘৰৰ ওচৰ ক্লাবত ৰঙালী উৎসৱ আয়োজন কৰা হৈছে তো তালৈকে বুলি আমি ওলাইছো মই আগতে এবাৰ গৈ আহিলো বাৰু আমি যেহেতু আমি কমিটিতে আছো দুইজনী তো হেতু কাৰণে ৰাতিপুৱা এবাৰ গৈ আহিলো আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বা আমি এতিয়া খোজকাঢ়িয়ে যাম এতিয়া 60 কিলোমিটাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু তাৰে অলপ ক্লিপ ৰাখি থৈছিলো অথনি যোৱা তো তাকে আপোনালোকৰ লগত আগত শ্বেয়াৰ কৰি লওঁ তো বলক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আমি দুজনী খোজকাঢ়ি গৈ আছো আমি লঠনিয়া আহি পালোহি আৰু আহি পাই এতিয়া ভিতৰত প্ৰগ্ৰেম হৈ আছে মই অকণমান ফটো মাৰিবৰ কাৰণে বাহিৰলৈ ওলাই আহিছোঁ আৰু এতিয়া মানুহবোৰ লাহে লাহে আহিছে আৰু তো আপোনালোকক দেখাই থাকিম এতিয়া আমি এয়া খাবলৈ ওলাই আহিছোঁ খিচিৰি খুৱাইছে ভিতৰত আৰু আপোনালোকক কমিটিৰ ছোৱালীখিনি দেখুওৱা নাই নহয় দেখাই দিওঁ এইফালে এয়া নৱৰূপা ওলোৱা একো নহয় ওলোৱা এইফালে এয়া আকাশী প্ৰিয়ংকা এইফালে আমাৰ বিহু কমিটি প্ৰিয়ংকা চবকে দেখাই দিছোঁ আকৌ এয়া আমি এতিয়া খাবলৈ বহি গৈছোঁ দেই ভোক লাগিছে কণ্ট্ৰল কৰিব পৰা নাই সেইকাৰণে খাই দিলোঁ এয়া খিচিৰি কাৰিকৰ কোনো কেলৈ আচাৰটো দেখাই দিয়া আকৌ হয় এই আচাৰ দেখাইছোঁ চব দেখাইছোঁ ভোলা এতিয়া এয়া ৰাতিৰ কাৰণে চাকি যোগাৰ কৰি আছে আৰু এইফালে আমাৰ কমিটিৰে ছোৱালী পূজা এইফালে চাই দিয়া আৰু এইফালে আমাৰ মেইন মানুহ দিবানী দা এইফালে চাই দিয়ক এয়া এইবিলাক সব কামত লাগি আছে
এয়া আমাৰ জেঠাই ভালকৈ চাই দিয়া কোনো নহয় ভিডিঅ'টো উলিয়াম একো নহয় চাই দিয়া এইফালে তোমালোকে এহেঁতৰ ভিডিঅ' চাবা ছোৱালীহঁতৰ ভিডিঅ' চাবা মোৰ কৈ দিয়া একো নহয় কোৱা কোৱা তোমালোকে ছোৱালী ভিডিঅ'বোৰ চাবা কোৱা তোমালোকে মই ছোৱালী কিবা তইহে মইহে ভিডিঅ'টো আপলোড দিম সেইটো কাৰণে তোমালোকে ছোৱালী ভিডিঅ'বোৰ চাবা তোমালোকে আমাৰ ছোৱালী ভিডিঅ'বোৰ চাবা কোৱা তোমালোকে আমাৰ ছোৱালী ভিডিঅ' চাবা দেই এতিয়া নিম্ন শাখাৰ আৰু উচ্চ শাখাৰ প্ৰতিযোগিতাসমূহ শেষ হ'ল এতিয়া বিচাৰকে ফলাফলসমূহ ঘোষণা কৰিব লৈছে এতিয়া সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা শেষ হ'ল বাৰু এতিয়া বন্তি প্ৰজ্বলনো হৈ গ'ল এতিয়া 7টা বাজি গৈছে আমি এতিয়া ঘৰৰ পৰা আহোঁগৈ অকণমান ঘৰত ফ্ৰেছ হৈ আহিলোঁ তাৰপাছত আকৌ ইয়ালৈ আহিব লাগিব আৰু তাৰপাছত একেবাৰে আজৰি হৈ লগ পাম আপোনালোকক বাই বাই হেল্ল' এভৰিৱান আমি ঘৰ আহি ফ্ৰেছ হৈ এতিয়া কাপোৰ ধুনীয়া এযোৰ কাপোৰ পিন্ধি লৈছোঁ মই ডাৰ্ক ব্লু কালাৰ কাপোৰ এযোৰ পিন্ধিছোঁ আৰু য়েল্ল' কালাৰ পিন্ধিছে কেনেকুৱা লাগিছে জনাব এতিয়া তো এতিয়া আমি যাওঁ তালৈ এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু লাহেকৈ এতিয়া 8:30 হৈ গ'ল তো এতিয়া আমি গৈ লওঁ দুইজনী ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শংকৰলাল মহতো সভাপতি মঞ্চ কমিটিৰ তেখেতক এখন গোলাপ গছৰে সম্ভাষণ জনাবলৈ আমি মধুস্মিতা বৰাক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ গাঁও প্ৰধান এজনী গোলাপ গছৰে সম্ভাষণ জনাব পৰিস্মিতা বৰাই আমাৰ মাজত উপস্থিত আছে MSNDCL-ৰ কাৰ্যকৰী অভিযান সমুদ্ৰ ঠাকুৰ তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেত নিশ্চয় অনুপস্থিত নিচুমণি পুৰস্কাৰ Let's
এয়া ভাত দালি চব্জি এয়া ভাত দালি এয়া আমাৰ বিলনীয়া বাইদেউ এয়া অসন দুখীয়া মনে নামানে তাতে লাষ্ট এটা আধুনিক গীত গাইছোঁ ইয়াৰ পিছত বিহু গাম এইটো গানটো চবেই নাচিব লাগিব নাচি আছে বৰ ভাল লাগিছে এইটো আৰু নাচিব কাৰণ এইটো চবৰ ভাল লগা গান হয় এইটো বিশেষকৈ নাচি থকা ছোৱালীকেইজনীৰ কাৰণে গাব আৰু যিসকল ডেকা আৰু যুৱতী আছে তেওঁলোকে গানটো সুধিয়া নাচিব মই জানো Jimane hoy kakumala ada boya
আৰু এই জাষ্ট প্ৰগ্ৰেম শেষ হৈছে আজি আমি 4টা বজালৈকে চবেই নাচিলো ফূৰ্তি কৰিলো বহুত ভাল লাগিলে এইফালে অৱস্থা বেয়া ৰাতিপুৱাই মেকআপ কৰা এতিয়া পোহৰে হ'ল আৰু ৰাতিপুৱাই হ'ল এতিয়া ঘৰলৈ যাওঁ আৰু হেল্ল' এভৰিৱান এই জাষ্ট আমি ঘৰ পাইছোঁহি আৰু এতিয়া 4:30 মানে বাজিলে তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ এতিয়া বহুত ভাগৰো লাগিছে বাৰু এতিয়া ফ্ৰেছ হৈ মেলি শুই যাম আৰু তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকে তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই